যি বনাম কল পচলা ওপৰ বাকলিটো ধুনীয়াকৈ গুচাই ল'ম মাজৰ অংশটোহে কোমলীয়াটোহে খাম ধুনীয়াকৈ মিহিকৈ কুটি ল'ম পচলাটো এয়া ধুনীয়াকৈ কটা হৈ গ'ল ধুনীয়াকৈ মিহিকৈ কটা হৈ গ'ল এতিয়া এইখিনি ধুনীয়াকৈ হাতে মোহাৰি দিম আৰু মিহি হৈ যাব তাৰপৰা বনাম পচলাখিনি এয়া ধুনীয়াকৈ হাতেদি মোহাৰি ল'লোঁ মিহি হৈ গ'ল এতিয়া পচলাৰ লগত বনাম কণ বিলাহী দিম দালি পচলা দি বনাম দালিখিনি আগত বইল কৰি ল'ম দালিখিনিৰ লগত দি দিলোঁ বিলাহীখিনি তাৰপৰা দিলোঁ নিমখ পানী অকণমান দি দিছোঁ অকণমান হালধি দিম আলু নিদিওঁ আলু দিলেও ভাল হয় পচলাৰ লগত মই এতিয়া বনাম দালিৰ লগতে পচলাটো বনাম আগত দালিটো বইল কৰি ল'ম পচলাখিনি ভাজি ল'ম ভাজি বইল কৰাৰ পিছত তাত ঢালি দিম আহকচোন কেনেকৈ বনাম চাব জলকীয়া কেইটামান কেঁচা জলকীয়া দি দিছোঁ বইল দাইলৰ লগত পিঁয়াজ দুটা কাটি ল'লোঁ আদা অকণ কুটি ল'লোঁ নহৰু অকণ কুটি ল'লোঁ তেলত অকণমান জিৰা দি দিছোঁ তাৰপৰা এইখিনি দি দিছোঁ নিমখ দিলোঁ হালধি দিলোঁ এইখিনি হৈ গ'ল পচলাখিনি দি দিম পচলাখিনি দিব টাইম হৈ গ'ল পচলাখিনি এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে এইখিনি ভজা হৈ গ'ল পচলা গুণাগুণৰ কথাটো আপোনালোকে সকলোৱে জানেই পচলাটো বহুত কিচিমৰ বনাব পৰা যায় মই গৰমৰ কাৰণে দালিৰ লগতে অলপ জুলীয়া টাইপৰ খাম বুলি এনেকৈ মই বনালোঁ আজি এনেকৈ বনাম দালিৰ লগতে খাম গৰমৰ কাৰণে ভাল বস্তু এইটো ঠাণ্ডা বস্তু খাব লাগে দালিখিনিও ধুনীয়াকৈ বইল হৈ গ'ল বিলাহী জলকীয়া ইয়াতে দিয়া হৈ গৈছিলে পচলাৰ লগত দি নিদিলোঁ পচলাৰ লগত দিও বনাব পাৰে আগতীয়াকৈ এনেকৈ বইল কৰি ল'লে ভাল হয় বস্তুটো খাবলৈ আৰু মিহি হয় সোৱাদ হয় এইখিনি ধুনীয়াকৈ হৈ গ'ল ভজা হৈ গ'ল এতিয়া দালিখিনি ইয়াতে ধুনীয়াকৈ দি দিম বইল কৰি থোৱা দালিখিনি ইয়াতে ঢালি দিম বিলাহীও দিয়া আছে কেঁচা জলকীয়া তাতে দিয়া আছে ধুনীয়া হৈ গ'ল দালিকণ চাওকচোন ইমান ধুনীয়া হ'ল এনেকৈ আপোনালোকে বনাই খাবচোন পচলাটো গৰমৰ কাৰণে বহুত ভাল বস্তু গৰমত খাব লাগে অকণমান মান ধনিয়া দি দিছোঁ ইয়াতে সোৱাদৰ কাৰণে চেণ্টৰ কাৰণে এইটো দি দিছোঁ চাওকচোন দালিকণ কিমান ধুনীয়া হ'ল পচলা দালিকণ পচলা ইয়াত চিনে নাইকিয়া হৈ গ'ল চব সিজি গ'ল পচলাটো ইমান ধুনীয়াকৈ মিহি হ'ল দালিখিনিও কুকাৰত বইল কৰি ল'লোঁ বইল কৰাৰ বাবে চব কিমান ধুনীয়া হ'ল দালিকণ পচলা দালি বৰ ধুনীয়া হ'ল এয়া খাবচোন আপোনালোকে এনেকৈ বনাই যদি খোৱা নাই এনেকৈ বনাই খাব এয়া হৈ গ'ল তৰকাৰীখিনি ধুনীয়াকৈ হৈ গ'ল কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব বাই